हेलो गाइज डायग्राफर अन्य এটা ভিডিঅ'লৈ আপোনাক আকৌ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আসাম গভৰ্ণমেণ্টৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এডমিশনৰ বিষয়ে। সো আপোনালোকে নিশ্চয় জানে আসাম গভৰ্ণমেণ্টৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ এডমিশন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কন্ডাক্ট কৰে। আজি ইউনিভাৰ্চিটিয়ে এডুকেশনাল নোটিছ ওলাইছে, ইয়াতে চাব পাৰে ডেট দিয়া আছে 24/5/2023 যে কমন এন্ট্রেন্স এক্সামিনেশন ফর এডমিশন ইনটু ডিপ্লোমা ইন ফার্মাসি ডি ফার্ম এন্ড ব্যাচেলর ইন ফার্মাসি বি ফার্ম কোর্সেস ইন দ্য ইনস্টিটিউট অফ আসাম এফিলিয়েটেড টু শ্রীমন্ত শংকরদেবা ইউনিভার্সিটি অফ হেলথ সায়েন্স ফর দ্য সিজন 2023 ইনক্লুডিং ইনস্টিটিউট রান আন্ডার প্রাইভেট সেক্টর। তো ডি ফার্ম আৰু বি ফাৰ্মৰ এডমিশনৰ কাৰণে CEE বা কমন এন্ট্রেন্স এক্সামিনেশন হ'ব। সো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম CEE এক্সামৰ প্যাটাৰ্ন, সিলেবাস কি এক্সাম কেতিয়া হ'ব, অনলাইন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ফৰ্ম ফিল আপৰ লাষ্ট ডেট কিমান, এক্সাম দিবলৈ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে আৰু কি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আছে কেণ্ডিডেটছৰ কাৰণে, সকলো ডিটেইলছত ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওক এক্সাম কেতিয়া হ'ব আৰু এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। সো এতে স্ক্ৰীনত চাব পাৰে দ্য কমন এন্ট্ৰেন্স এক্সামিনেশ্যনছ অৰ CEE ফৰ সিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু ডিপ্লোমা ইন ফাৰ্মাচী এণ্ড বেচেলৰ অফ ফাৰ্মাচী বি ফাৰ্ম courses in the Institute of Assam affiliated to Srimanta Shankardeva University of Health Science for the season 2023 is going to be held on 25/6/2023. So D farm আৰু B farমৰ কাৰণে CEE exam 25 জুনত হ'ব and online application forms shall be available on university website www.ssues.in from 29/5/23 to 10/06/23 আৰু CEE এক্সামৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম ইউনিভাৰ্চিটিৰ ৱেবছাইটত www.ssues.in ৱেবছাইটত 29 মে'ৰ পৰা 10 জুনলৈকে দি থকা হ'ব আৰু 10 জুন হৈছে এপ্লাই কৰা লাষ্ট ডেট। 10 জুনৰ পিছত আপুনি এপ্লাই কৰিব নোৱাৰিব। সো দেন the online application form must be filled up after carefully going through the instruction given along with the form. जो ফৰ্মৰ লগত দিয়া ইনষ্ট্ৰাকশ্যনবোৰ ভালদৰে চাই ভালদৰে পঢ়ি কিনে আপুনি অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব। সো এতিয়া চাই লওক কি ইনষ্ট্ৰাকশ্যন আছে কেণ্ডিডেটছৰ কাৰণে। A non-refundable examination fees of Rs 2000 only is required to be paid through the payment gateway available on online application page and university website. Application fees for CEE 2023 non-refundable. Above examination fees is exempted to PWD devying a category of candidates having disability of 40% and above. সো আপোনাৰ ফৰ্মখন ফিল আপ কৰোঁতে 2000 টকা লাগিব, যিটো নন ৰিফাণ্ডেবল হয়, যিটো আপুনি ঘূৰাই নাপায়। আৰু PWD কেটেগৰী হেভিং ডিছেবিলিটি অফ 40%, PWD কেটেগৰী 40%লৈকে ডিছেবিলিটি থকা কেণ্ডিডেটছৰ কাৰণে এক্সামৰ ফিজটো নালাগে। নেক্সট আছে দ্য এন্ট্ৰেন্স টেষ্ট ইজ গোয়িং টু বি হেল্ড অন 25/6/2023 এট গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ এণ্ড ডিফু। আৰু এন্ট্ৰেন্স টেষ্ট গুৱাহাটীত হ'ব, ডিব্ৰুগড়ত হ'ব, শিলচৰত হ'ব, যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফুত হ'ব। সো আপুনি ফৰ্ম ফিল আপ কৰাৰ সময়ত আপোনাৰ অপশ্যন থাকিব আপুনি এক্সাম ক'ত দিব বিচাৰে। আপোনাৰ ঘৰ য'ত ওচৰত হয় বা আপোনাৰ এক্সাম চেণ্টাৰ য'ত ওচৰত হয় সেইটো চিলেক্ট কৰিব পাৰিব। বা যেনেকৈ ফাৰ্ষ্ট অপশ্যন আপুনি গুৱাহাটী দিব পাৰে যদি আপোনাৰ ঘৰ গুৱাহাটীৰ ওচৰত হয়, ছেকেণ্ড ডিব্ৰুগড় দিব পাৰে বা থাৰ্ড শিলচৰ দিব পাৰে। এনেকৈ 2 বা 3টা অপশ্যন থাকিব। তাৰপিছত আছে এডমিট কাৰ্ডছ উইল বি এভেইলেবল অনলাইন এট ইউনিভাৰ্চিটি ৱেবছাইট, এইটো চাব পাৰে www.ssues.in from 26/21 which can be downloaded after login. আপোনাৰ এডমিট কাৰ্ডছখন 20 জুনত ওলাব ইউনিভাৰ্চিটি ৱেবছাইটত আৰু আপোনাৰ এপ্লিকেশ্যন আইডি এটা থাকিব যিটো দি আপুনি লগ ইন কৰিব লাগিব ইউনিভাৰ্চিটি ৱেবছাইটত। তাৰপিছত আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনাৰ এক্সাম দিয়াৰ সময়ত এক্সাম চেণ্টাৰত এডমিট কাৰ্ডছখন লৈ যাব লাগিব। তাৰপিছত আছে কেণ্ডিডেটছ আৰ ষ্ট্ৰিক্টলি এডভাইজ টু কিপ ৰেকৰ্ড অফ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড ইউজ বাই দেম হোৱাইল ছাবমিটিং দ্য অনলাইন ফৰ্ম উইদাউট হুইচ দে উইল নট বি এবল টু ডাউনলোড এডমিট কাৰ্ডছ। কেণ্ডিডেটছক ষ্ট্ৰিক্টলি এডভাইজ কৰা হৈছে যাতে সিহঁতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মনত ৰাখে, আৰু যিটো এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড যদি আপুনি পাহৰি যায় তেতিয়াহ'লে আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিব। However, the applicants may call the helpline number, এইটো স্ক্ৰীনত দিয়া আছে, এইটো নম্বৰত আপুনি কল কৰি আপোনাৰ পাছৱৰ্ড বা এপ্লিকেশ্যন নাম্বাৰ যদি পাহৰি যায় তেতিয়াহ'লে এইটো নম্বৰত কল কৰি আপুনি ওলাব পাৰিব। এতিয়া চাই লওক এক্সামৰ প্যাটাৰ্ন কেনেকুৱা।
ফাৰ্ষ্টত আছে দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 25/6/2023 ফ্ৰম 10 AM to 12 noon। চ' এক্সাম হ'ব 25 জুনত আৰু ৰাতিপুৱা 10টাৰ পৰা 12টালৈকে এক্সাম হ'ব, 2 ঘণ্টা এক্সাম। আৰু নেক্সট আছে দেয়াৰ শ্বেল বি ওৱান পেপাৰ কনচিষ্টিং অফ 100 অবজেক্টিভ টাইপছ মাল্টিপল চইচ কুৱেশ্যন। চ' আপোনাৰ কুৱেশ্যন পেপাৰখন MCQ বেছড হ'ব আৰু তে 100 কুৱেশ্যনছ থাকিব ফৰ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি এণ্ড অৰ মেথামেটিক্স। য' আপোনাৰ যদি বায়'লজি আছে আপুনি বায়'লজি চিলেক্ট কৰিব পাৰিব, আপোনাৰ যদি বায়'লজি নাই তেতিয়াহ'লে আপুনি মেথছ চিলেক্ট কৰিব পাৰিব। চ' টোটেল 4টা ছাবজেক্টৰ পৰা কুৱেশ্যন থাকিব, ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি কম্পালচৰি মেণ্ডেটৰী আৰু লগতে বায়'লজি বা মেথছৰ যিকোনো এটা ল'ব লাগিব। চ' টোটেল 4টা ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি বা মেথছ। তাৰপিছত আছে কুৱেশ্যন উইল বি হায়াৰ ছেকেণ্ডেৰী 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড। চ' আপোনাৰ কুৱেশ্যন পেপাৰখন ক্লাছ 11 এণ্ড 12ৰ ফিজিক্স, কেমিষ্ট্ৰি, ইংলিছ আৰু বায়'লজিৰ পৰা আহিব। দেন আছে ডিষ্ট্ৰিবিউশ্যনৰ মাৰ্কছ উইল বি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ থাকিব, ইংলিছত টোটেল মাৰ্কছ থাকিব 25, ফিজিক্সত থাকিব 25 মাৰ্কছ, কেমিষ্ট্ৰিত 25 মাৰ্কছ, বায়'লজিত 25 মাৰ্কছ বা বায়'লজি যদি নাথাকে আপুনি যদি মেথছৰ এক্সাম দিয়ে তেতিয়া মেথছত 25 মাৰ্কছ থাকিব। দেন আছে মেৰিট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দ্য টোটেল মাৰ্কছ অবটেইনড বাই ইচ কেণ্ডিডেট ইন অল দ্য ছাবজেক্ট ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি and or mathematics. The marks obtained by each candidate in each subject shall be shown in the set list. So আপুনি ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি অৰ মেথছত কিমান নাম্বাৰ পাইছে সেইটোৰ ওপৰত বেছড কৰি মেৰিটখন প্ৰিপেয়াৰ কৰিব। নেক্সট আছে ইফ 2 or more candidates secure the same marks in the common entrance examination, the inter-se merit of such candidates shall be determined in order of preference as follow. So যেতিয়া দুজন কেণ্ডিডেট বা দুজনতকৈ বেছি কেণ্ডিডেটছে সেম নাম্বাৰছ অবটেইন কৰে এক্সামত, সেম নাম্বাৰছ পায়, তেতিয়া কেনেকৈ চিলেক্ট কৰিব, মেৰিট প্ৰিপেয়াৰ হ'ব চাই লওক। ফাৰ্ষ্টত আছে কেণ্ডিডেট সিকিউৰিং মোৰ মাৰ্কছ ইন বায়'লজি এণ্ড অৰ মেথামেটিক্স ইন কমন এন্ট্ৰেন্স এক্সামিনেশ্যন। দেন তাৰপিছত আছে কেণ্ডিডেট সিকিউৰিং মোৰ মাৰ্কছ ইন কেমিষ্ট্ৰি ইন কমন এন্ট্ৰেন্স এক্সামিনেশ্যন। তাৰপিছত কেণ্ডিডেট সিকিউৰিং মোৰ মাৰ্কছ ইন ফিজিক্স ইন কমন এন্ট্ৰেন্স এক্সামিনেশ্যন, কেণ্ডিডেট সিকিউৰিং মোৰ মাৰ্কছ ইন ইংলিছ ইন কমন এন্ট্ৰেন্স এক্সামিনেশ্যন। চ' দুজন বা দুজনতকৈ বেছি কেণ্ডিডেটছে ছেম মাৰ্কছ পালে প্ৰথমতে কোনটো মাৰ্কছ চাব, আপোনাৰ অপশ্যনেল ছাবজেক্ট যিটো লৈছিল বায়'লজি বা মেথছ, যিটোত আপুনি বেছি পাইছে সেইটো চাব। আপুনি বায়'লজিত বেছি পাইছে না মেথছত বেছি পাইছে সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ কেমিষ্ট্ৰি, দেন ফিজিক্স, দেন ইংলিছ। আপুনি যিজন কেণ্ডিডেটছৰ লগত ছেম মাৰ্কছ পাবে আপোনাৰ আৰু সেইজন কেণ্ডিডেটছৰ প্ৰথমতে বায়'লজি বা মেথছ পেপাৰখন চাব, যে যদি আপুনি বায়'লজিত মাৰ্কছ বেছি পাইছে তেতিয়াহ'লে আপোনাৰ ৰেংক আগত আহিব। আৰু যদি আপোনাৰ দুজনৰ বায়'লজিৰ পেপাৰ বা বায়'লজিৰ মাৰ্কছ ছেম থাকে তেতিয়াহ'লে আপোনালোকৰ কেমিষ্ট্ৰি চেক কৰিব, যদি কেমিষ্ট্ৰিৰ মাৰ্কছো ছেম থাকে তেতিয়াহ'লে ফিজিক্স চেক কৰিব, যদি ফিজিক্সৰ মাৰ্কছো চেক কৰিব তেতিয়াহ'লে ইংলিছ চেক কৰিব। চ' এনেকৈ ছিষ্টেমেটিকলি চেক কৰি মেৰিটখন প্ৰিপেয়াৰ কৰিব কাৰ ৰেংক আগত আহিব ছেম নাম্বাৰ পালে। তাৰপিছত আছে ইফ ইট ফাৰ্দাৰ টেলিজ দেন মাৰ্কছ অবটেইন ইন বায়'লজি, দেন কেমিষ্ট্ৰি, দেন ফিজিক্স, দেন ইংলিছ অফ কোৱালিফাইং এক্সামিনেশ্যন শ্বেল বি কনচিডাৰ্ড এট দ্য টাইম অফ কাউন্সেলিং। যদি আপোনাৰ চবকেইটাতে সমানে মাৰ্কছ পায়, দুজনে সমানে মাৰ্কছ পাইছে তেতিয়াহ'লে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছ কনচিডাৰ কৰা হ'ব। সেইটোৱে ছিষ্টেমেটিক অৰ্ডাৰ থাকিব, বায়'লজি ফাৰ্ষ্টত, তাৰপিছত কেমিষ্ট্ৰি, তাৰপিছত ফিজিক্স, দেন ইংলিছ। চ' ছেম নাম্বাৰ পালে আপোনালোকৰ মেৰিটখন এনেকৈ বনাব। তাৰপিছত আছে দ্য মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া কাট অফ স্ক'ৰ ইন দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন অফ ফাৰ্মাচী, ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্ছ উইল বি এজ ফল'জ। চ' আপুনি এক্সামত মিনিমাম কিমান মাৰ্কছ পালে আপোনাক ছিট দিয়া হ'ব। জেনেৰেল কেটেগৰী, আনৰিজাৰ্ভড এণ্ড EWS কেটেগৰীৰ কাৰণে 50 পাৰ্চেণ্টাইল পাব লাগিব। ছেকেণ্ড আছে SC ST OBC কেটেগৰীৰ কাৰণে 40 পাৰ্চেণ্টাইল পাব লাগিব। UR PWD কাৰণে 45 পাৰ্চেণ্টাইল পাব লাগিব। তাৰপিছত আছে ইফ চিটছ ৰিমেইন ভেকেণ্ট দ্য মিনিমাম পাৰ্চেণ্টাইল উইল বি ৰিএছেছড বাই ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম বিফৰ ছেকেণ্ড কাউন্সেলিং। ফাৰ্ষ্ট কাউন্সেলিঙৰ পিছত যদি চিট খালী থাকে তেতিয়াহ'লে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনে তেতিয়াহ'লে চিটবিলাক কি কৰিব, ফিল আপ কৰিব কেনেকৈ, যদি আপুনি 50 পাৰ্চেণ্টাইল বা 40 পাৰ্চেণ্টাইল বা 45 পাৰ্চেণ্টতকৈ কম পাইছে তেতিয়াহ'লে আপোনাক চিট দিয়া হ'ব। তাৰপিছত আছে 50% অফ চিটছ ইন ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্ছ আৰ টু বি কিপ ৰিজাৰ্ভড আণ্ডাৰ মেনেজমেণ্ট কোটা ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যন প্ৰভাইডেড দ্য কেণ্ডিডেট চিকিউৰ দ্য মিনিমাম কাট অফ স্ক'ৰ। তো ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে 50% চিট ৰিজাৰ্ভ থাকে মেনেজমেণ্ট কোৱাৰ্টাৰ, যিবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যন আছে সেইবিলাকৰ কাৰণে 50% ৰিজাৰ্ভ থাকে। সেইবিলাক কেণ্ডিডেটছে যিবিলাকে গভৰ্ণমেণ্ট কলেজত চিট নাপায় সেইবিলাকে 50% কোৱাটা আছে, 50% চিট ৰিজাৰ্ভ থাকে, সেইবিলাকে 50% কোৱাটাত আপোনাৰ ল' স্ক'ৰ পালেও প্ৰাইভেট ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব পাৰিব।
তাৰপিছত আছে দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন ফিজ টু বি পেইড বাই দ্য কেণ্ডিডেটছ উইল বি Rs 2000 ফৰ ইচ কেণ্ডিডেট। এইটো আপোনালোকে অলৰেডি গমেই পালে যে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে 2000 টকা লাগিব। তাৰপিছত আছে দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন দ্য ফলোয়িং জ'নছ। এইটো আপোনালোকে অলৰেডি দেখা পালে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফুত এন্ট্ৰেন্স এক্সামিনেশ্যনখন হ'ব। নেক্সট আছে দ্য ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এপিয়াৰিং ইন দ্য এন্ট্ৰেন্স টেষ্ট এণ্ড ফৰ এডমিশ্যন ইন টু ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্চেছ আৰ এছ ফল'জ। ফাৰ্ষ্টত আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি লাগে এক্সাম দিব লাগে, ডি ফাৰ্ম আৰু বি ফাৰ্ম এক্সাম দিবলৈ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে চাই লওক। ফাৰ্ষ্টত এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, এপ্লিকেণ্টজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী অৰ 10+2 ছায়েন্স অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি and or mathematics from recognized board, council or university without grace marks. However, the student passing 10+2 qualification from non-formal and non-classrooms based schooling such as National Institute of Open Schooling, Open School System of State, etc. shall not be eligible for admission to B.Pharm course. So কেণ্ডিডেটজন হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ছায়েন্স বেকগ্ৰাউণ্ড বা ইকুইভেলেণ্ট এক্সামিনেশ্যন য'ত ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি বা মেথছ আছে উইদাউট গ্ৰেছ মাৰ্কছ। চ' আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত যদি গ্ৰেছ মাৰ্কছ লৈ পাছ কৰিছে তেতিয়াহ'লে আপুনি এক্সাম দিব নোৱাৰিব। তাৰপিছত যদি আপুনি 10+2 এক্সামত নন ফৰ্মেল, নন ক্লাছৰুম বেছড স্কুল চাছ এছ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা যদি আপুনি পাছ কৰিছে বা অপেন স্কুল ছিষ্টেম অফ ষ্টেট এক্সেট্ৰা সেইবিলাক ষ্টুডেণ্টছে এক্সাম দিব নোৱাৰিব বা বি ফাৰ্মত এডমিশ্যন ল'ব নোৱাৰিব। তাৰপিছত আছে কেণ্ডিডেটছ মাষ্ট বি মিনিমাম অফ 17 years অন 31st December অফ দ্য ইয়াৰ ইন হুইচ এডমিশ্যন ইজ শ্বৰ্ট। চ' কেণ্ডিডেটজন মিনিমাম 17 years বা 17 বছৰ বয়স হ'ব লাগিব 30 ডিচেম্বৰৰ আগত 2023। তাৰপিছত আছে ৰিজাৰ্ভেশ্যন অফ চিট ৰিজাৰ্ভেশ্যন আছেনে নাই চাই লওক। দেয়াৰ শ্বেল বি ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ SC, ST, প্লেন, ST, হিলছ, OBC, MOBC, TGL, XTGL, EWS, PWD category from the available seats as per government norms. So গভৰ্ণমেণ্টছে যেনেকৈ চব এক্সামতে কেটেগৰী ৱাইজ চিট ৰিজাৰ্ভেশ্যন থাকে তেনেকৈ CW এক্সামতো চিট ৰিজাৰ্ভেশ্যন আছে চব কেটেগৰীৰ কাৰণে। SC, ST, প্লেন, ST, হিলছ, OBC, MOBC, TGL, XTGL, EWS, PWC গোটেইকেইটা কেটেগৰীৰ কাৰণে চিট ৰিজাৰ্ভেশ্যন আছে। চব এক্সামত যেনেকৈ থাকে এইটো এক্সামতো তেনেকৈ আছে চিট ৰিজাৰ্ভেশ্যন। তাৰপিছত আছে ইম্পৰ্টেণ্ট বুলি দিয়া আছে ইয়াতে ইট ইজ ৰেছপনচিবিলিটি অফ দ্য এপ্লিকেণ্ট টু ফাৰ্নিছ অল ইনফৰমেশ্যন কাৰেক্টলি এনি ইনফৰমেশ্যন গিভেন বাই দ্য এপ্লিকেণ্ট ইফ ফাউণ্ড টু বি ফলছ অৰ এনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ডিটেক্টেড এট এনি ষ্টেজ লেটাৰ অন শ্বেল মেক হিম অৰ হাৰ liable to be disqualified from the entrance examination with all its associate consequence. যদি আপুনি ফৰ্ম ফিল আপ কৰাতে কিবা ভুল ইনফৰমেশ্যন দিয়ে বা আপোনাৰ যদি ইনএলিজিবিলিটি আছে আপুনি এলিজিবল নহয় এক্সামৰ দিয়াৰ কাৰণে তেতিয়াহ'লে আপোনাক ডিছকুৱালিফাই কৰি দিয়া হ'ব। তাৰপিছত আছে এ কেণ্ডিডেট হু ডিজায়াৰ টু বি কনচিডাৰ্ড আণ্ডাৰ ৰিজাৰ্ভ কেটেগৰী শ্বেল হেভ টু ফাৰ্নিছ অৰিজিনেল চাৰ্টিফিকেট অফ দ্য কনচাৰ্ট কেটেগৰী ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি এট দ্য টাইম অফ কাউন্সেলিং। চ' আপোনাৰ কেটেগৰী চাৰ্টিফিকেটটো লাগিব কাউন্সেলিঙৰ সময়ত। যদি আপুনি যিটো কেটেগৰী SC, ST, প্লেন যিটোৱে হওক সেইটো কেটেগৰীৰ চাৰ্টিফিকেটখন আপোনাৰ লাগিব কাউন্সেলিঙৰ সময়ত। নেক্সট আছে এ কেণ্ডিডেট এপ্লাইং আণ্ডাৰ PWD কেটেগৰী উইল হেভ টু প্ৰডিউচ এপ্লিকেবল চাৰ্টিফিকেট ফ্ৰম দ্য ষ্টেট লেভেল মেডিকেল বৰ্ড, ডিষ্ট্ৰিক্ট লেভেল মেডিকেল বৰ্ড এজ কনষ্টিটিউট ইন পাৰ্চুৱেঞ্চ অফ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট নটিফিকেশ্যন নাম্বাৰ। যদি আপুনি PWD কেটেগৰীৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনাৰ চাৰ্টিফিকেট লাগিব, আপুনি PWD কেটেগৰী চাৰ্টিফিকেটখন দিব লাগিব আৰু সেইটো চাৰ্টিফিকেট ষ্টেট লেভেল মেডিকেল বৰ্ড বা ডিষ্ট্ৰিক্ট লেভেল মেডিকেল বৰ্ডে আপোনাক ইছ্যু কৰি দিব লাগিব। তাৰপিছত আছে এজ দ্য ফৰ্ম ইজ টু বি ছাবমিটেড অনলাইন দ্য কেণ্ডিডেটছ আৰ নট ৰিকুৱাৰ্ড টু চেণ্ড এনি ডকুমেণ্ট টু দ্য ইউনিভাৰ্চিটি। চ' ফৰ্মখন অনলাইনত ছাবমিট কৰিব লাগিব, তো কোনো ডকুমেণ্ট ইউনিভাৰ্চিটিলৈ দিব নালাগে। তাৰপিছতে অল নেচেচাৰী ভেৰিফিকেশ্যন চিকিউৰিটি অফ দ্য ৰিলেটেড ডকুমেণ্টছ অফ দ্য কেণ্ডিডেটছ ৰিগাৰ্ডিং ইলিজিবিলিটি ৰিজাৰ্ভেশ্যন এক্সেট্ৰা উইল বি ডান এট দ্য টাইম অফ কাউন্সেলিং বাই দ্য কনচাৰ্ণ অথৰিটি। চ' আপোনাৰ ভেৰিফিকেশ্যন চিকিউৰিটি ৰিলেটেড ডকুমেণ্ট ৰিলেটেড চিকিউৰিটি যিবিলাক আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, চিট ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এইবোৰ আপোনাৰ কাউন্সেলিঙৰ সময়ত ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আছে কেণ্ডিডেটছ আৰ ষ্ট্ৰিক্টলি এডভাইজ টু কিপ ৰেকৰ্ড অফ দ্য এপ্লিকেণ্ট নাম্বাৰ এণ্ড পাছৱাৰ্ড ইউজড বাই দেম হোৱাইল ছাবমিটিং দ্য অনলাইন ফৰ্ম উইদাউট হুইচ দে উইল নট বি এবল টু ডাউনলোড এডমিট কাৰ্ড। চ' এইটো অলৰেডি আপোনালোকে গমেই গৈছে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড মনত ৰাখিব লাগিব যিটো দি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব।
সো এতিয়াও যদি আপোনাৰ এক্সাম ৰিলেটেড কোনো ডাউটছ আছে তেতিয়াহ'লে মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত মই ডিছক্ৰিপশ্যনত লিংক দিম, সুধিব পাৰিব বা কমেণ্ট ছেকশ্যনতো সুধিব পাৰিব। সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা ধৰণৰ CEE বা অন্য বেলেগ এক্সামৰ নতুন নতুন ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।